वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार, मैं सुस्मिता। मोर चैनल सुस्मिता ब्लगल आको एबार आपलोक सकलोके स्वागतम जानाई अन्य एटी ब्लग आपलोकर मजले लै आहिছোঁ। আজি ওলাইছোঁ লগৰ এজনী ঘৰলৈ, তাকে মিঠাই চিঠাই কিনি মেলি ল'লোঁ আৰু কৈ থাকোঁ এতিয়া থাকক ভিডিঅ'টো। এয়া আমাৰ ৰিজু আৰু এয়া শিল্পিকা আৰু এয়াতো আমি গোটেইকেইজনী আৰু এজনী আমাৰ লগত যাব জোনালী। আমি গোটেইকেইজনী গৈ আছোঁ, ভিডিঅ'টোৰ লগত জড়িত থাকক। আমি গৈ আছোঁ প্ৰিয় ফ্ৰেণ্ড শিৱাপ্ৰিয়া ঘৰলৈ। পিউৰ ফ্ৰেণ্ড শিৱাপ্ৰিয়া, যিহেতু শিৱাপ্ৰিয়াৰ মাক আমাৰ ফ্ৰেণ্ড আৰু সিহঁতৰ ঘৰ লোৱা পাতিছিলে, তেতিয়া আমাক সকলোকে মাতিছিলে, কিন্তু আমি গোটেইকেইজনী মানে ফ্ৰী নাছিলোঁ তেতিয়া, তো সেইটো কাৰণে যাব নোৱাৰিলোঁ। ভাবিলোঁ আজি গৈ আহোঁ। বাকী এতিয়া আমি আহি আছোঁ, আপোনালোকক যিমানখিনি পাৰোঁ আমি দেখুৱাই গৈ থাকিম। আমি গৈ আছোঁ দেৰগাঁৱৰ টেকেলা বৰুৱা গাঁও বুলি এখন ঠাইলৈ, আৰু তাৰ সবিশেষ আপোনালোকক দেখুৱাই থাকিম। ক'লৈনো গৈছোঁ, কি কথা, আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে জানিব। তো আহক, অকণমানকৈ আগবঢ়াবলৈ নিবলৈ আহিছে, বাকী আপোনালোকক সকলোবোৰ দেখুৱাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া গোটেইকেইজনী বহি লৈছোঁ অকণমান। নমস্কাৰ। এয়া জোনালী, এয়া ৰিজু, আৰু এইফালে আহিলে শিল্পিকা, গোটেইকেইজনী আহি বহিছোঁহি। আপোনালোকক যিহেতু কৈছিলোঁ সিহঁতৰ ঘৰ লোৱা পাতিছিলে, সিহঁতি আগৰ যিটো ঘৰত আছিলে তাৰ পৰা নতুনকৈ এটা ঘৰ বনাই তালৈ শ্বিফ্ট হৈছে। বাকী ঘৰৰ বহুতবিলাক কাম বাকী আছেই, তথাপিতো তেওঁলোকে তাৰিখ ঠিক কৰাৰ কাৰণে ঘৰটোত সোমাই দিবলগীয়া হ'ল। তো আমি তালৈকে সকামৰ দিনা আহিব নোৱাৰিলোঁ যিহেতু, সেইকাৰণে আজি আহিলোঁ। খুবেই বেছি ভাল লাগিছে, মানুহখিনি সঁচাকৈ খুবেই বেছি মৰমৰ। অনামিকাকতো সদায় লগ পায়ে থাকোঁ, তথাপিতো তেওঁৰ হাজবেণ্ড আৰু দুইজনী মাকো লগ পালোঁ। আপোনালোকক মাহঁতকো দেখুৱাম, সঁচাকৈ ইমান মৰমৰ মাহঁত আৰু খুবেই ধুনীয়া শুশ্ৰূষা। আৰু এটা কথা ক'ব লাগিব যে সিহঁতৰ ঠাইখিনি বহুত বেছি ধুনীয়া হয় আৰু বৰ ধুনীয়াকৈ সিহঁতি ঘৰখন কষ্টৰে বনাইছে। তো আপোনালোকক অকণমানকৈ দেখুৱাইছোঁ, কেনে পাইছে জনাব। আলহী ঘৰলৈ আহিছোঁ যিহেতু, এগালমান খাবলৈ দিছে, চাহ খাবলৈ। এয়া খাবলৈ আমি গোটেইকেইজনী খাবলৈ লৈছোঁ, আৰু আপোনালোককো অকণমানকৈ দেখুৱাই দিছোঁ কি কি খাইছোঁ। বাকী এতিয়া চাহ তাহ খাই মেলি লওঁ, তাৰপাছত অকণমান বাহিৰলৈ যাম বা কিবাকিবি কৰিম, আৰু তাৰপাছত বৰ বেছি দেৰি নকৰোঁ, আমি সোনকালেই ইয়াৰ পৰা যামগৈ। আৰু এগালমান খাবলৈ দিছে, এয়া দেখিছে আপোনালোকে চাই থাকক কি কি খাইছোঁ, কি কি কৰিছোঁ, সকলোবোৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আপোনালোকে ভিডিঅ'টো মৰমেৰে আগবঢ়াই নিব, মোৰ চেনেলটো আগৰ দৰে মৰম দিব। আৰু এয়া আমাৰ প্ৰমিলা কেইজনী খুব ষ্টাইল কৰি আহিছে, যিহেতু তেওঁলোকক ব্লগত নুঠালে ঠেহ পাতিব যে, তো সেইটো কাৰণে মানে উঠাই দিছোঁ। আৰু এয়া আমাৰ মৰমবোৰ এনেকৈ থাকক। সঁচাকৈ কোনোবা ক'ৰবাৰ ঠাইৰ পৰা আহি পেলাই এনেদৰে ইমান বেছি আপোন হৈ পৰিলোঁ আমি গোটেইকেইজনী। আৰু এতিয়া একেবাৰে শেষৰ সময়, খুব বেছি মিছ কৰিম তহঁতক, সেইটো কাৰণেও ব্লগটো আচলতে মই বনাই থ'লোঁ। বাকী আপোনালোকে চাই থাকক দেই। খাই খাই ভাগৰ লাগি গৈছে জানেনে, আকৌ এয়া খালোঁ। ভাল লাগিলে, চিনাকি মুখ আৰু সদায় আহিম বুলি ভাবি থকা আহিলোঁ। এয়া দুইজনী মাকে লগ পালোঁ আৰু গোটেইকেইজনী আমি, আৰু সঁচাকৈ ৰাখি থ'ম বুলি ভাবি পেলাই ব্লগটো আৰম্ভ কৰিছিলোঁ, যিহেতু সকলোকে উলিয়াই দিছোঁ। কেনেকুৱা পালে জনাব, আপোনালোকে চাই থাকিব। আৰু এটা কথা কৈ দিওঁ, এওঁলোকৰ এয়া নতুন ঘৰ, আৰু নতুন ঘৰলৈ আমি আহিছিলোঁ, সেইকাৰণে সকলোৱে আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ নতুন ঘৰত সকলোবোৰ সুখে দুখে জীৱন পাৰ কৰে। বাকী সৰু অনামিকা এয়া, আৰু মা, দুয়োগৰাকী মাকে, অনামিকাৰ মাকো আছে ইয়াতে, চাই থাকক আপোনালোকে। বিৰাটেই ভাল লাগিলে সঁচাকৈ। আমি এতিয়া আহি আছোঁ, আৰু সদায় যোৱা মানুহৰ নিচিনাকৈ তেওঁলোকৰ মৰম আদৰ সঁচাকৈ আমাৰ আপোন মানুহবোৰৰ নিচিনাই হৈ পৰে। এনেকৈ সকলো সম্পৰ্ক জীয়াই থাকক, ভালে থাকক সকলো। বাকী মোৰ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো আগৰ দৰেই মৰম আগবঢ়াই নিব। থেংক ইউ। বিৰাট বেছি ভাল লাগিলে অনামিকাহঁতৰ ঘৰলৈ গৈ, আৰু মেমৰি হিচাপে ৰাখি থ'বলৈ ব্লগটো অকণমানকৈ কৰিছিলোঁ, যিহেতু আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে কেনে পায় জনাব মোৰ ভিডিঅ'টো, আৰু সকলোকে বহুত বেছি মৰম যাচিব, আৰু আগৰ নিচিনাকৈ মৰম দি মোৰ ভিডিঅ'টো আগবঢ়াই লৈ যাব। থেংক ইউ।